আজি ৰাতিৰ খানা হ'ব হাঁহৰ মাংস আৰু এয়া হাঁহ কাটি আছে খুৰাই আৰু এইফালে চালখিনিও এক্সট্ৰাকৈ ৰাখি থৈ দিছে কাৰণ চালখিনি ভাজি খাই ভাল লাগে আৰু এয়া হাঁহটো প্ৰথমতে পুৰি লৈছে তাৰপিছত সৰু সৰুকৈ কাটিছে আৰু এইফালে মায়ে আদা নহৰু আলু পিঁয়াজৰ বাকলি গুচাই আছে তাৰপিছত আজি হাঁহৰ মাংস বনাব চৌকাত মই নবনাওঁ মায়ে বনাব এয়া চৌকা জ্বলি আছে আৰু ইয়াত দাইল বহাই থৈ দিছে দাইল উতলি আছে ইয়াতে তেল দিলে হৈ যাব দাইল আৰু ইয়াতে চব যোগাৰ কৰি থৈ দিছে মিঠাতেল জলকীয়া আদা নহৰু চব আৰু এইফালে আছে মাংসখিনি আৰু মাংসখিনিত অলপমান হালধি সানি থৈ দিছে তাৰপিছত এইফালে আছে পিঁয়াজ আৰু আলু আৰু দুটা তেজপাত এয়া পানী চানি চব আনি থৈ দিছে যাতে ঠাণ্ডাৰ দিন সেইখিনি পূৰা জুইৰ কাষত সকলোখিনি বস্তু আনি থৈ দিছে যাতে দৈ থাকিব নালাগে তাৰপিছত এয়া কেৰাহী গৰম হ'ল আৰু এইটো হৈছে লোহাৰ কেৰাহীত বনালে বেছি ভাল হয় সেইকাৰণে লোহাৰ কেৰাহীত বনাব আৰু এয়া তেল দিলে এয়া পিঁয়াজ আদা নহৰু সকলোখিনি দি দিব তাৰপিছত জলকীয়াও দিছে কেঁচা শুকান জলকীয়া দিছে আৰু তেজপাত দিছে আৰু এইখিনি ধুনীয়াকৈ লৰাই ভাজি লৈছে প্ৰথমতে তাৰপিছত মাংসখিনি দি দিব এয়া মাংসখিনি দি দিলে আৰু মাংসখিনি দিয়াৰ পিছতো ধুনীয়াকৈ লাৰি থাকিব যিটো হাঁহৰ মাংস বহুত টাইম ভাজিব লাগিব সেইকাৰণে পূৰা ভাজি আছে আৰু ডাঙৰ কেৰাহীটো চাওক কিমান ডাঙৰ আৰু এয়া আকৌ এতিয়া হালধি চালধি দি নিমখ হালধি চব দিছে আৰু তাৰপিছত এয়া দিছে আলু দি ধুনীয়াকৈ লৰাই দিছে তাৰপিছত অলপকৈ পানী দি ভাজি আছে এই মাংসখিনি এয়া অলপ পানী দি ধুনীয়াকৈ ভাজিছে আৰু মাংসৰ কালাৰটো চাওক কিমান ধুনীয়া হৈছে ক'লা টাইপ হৈছে আৰু হাঁহৰ মাংসটো ক'লা হ'লে বেছি ভাল লাগে খাই এয়া হৈ গ'ল আমাৰ হাঁহৰ মাংস ৰেডি এয়া অলপমান জোল টাইপ কৰিছে কাৰণ হাঁহৰ মাংসৰ জোলটো খাই বেছি ভাল লাগে এয়া হৈ গ'ল ৰেডি আৰু এয়া হ'ল আজিৰ ভাত সাজ আৰু এয়া আছে মাংস আৰু বেঙেনা ফ্ৰাই আৰু নেমু আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ বাই বাই